তো হেল্ল' গাইজ, বহুত দিন হ'ল মোৰ ইউটিউব চেনেলত লং ভিডিঅ' অহাই নাই। তো ভাবিছোঁ আজি বছৰটোৰ প্ৰথম দিন যিহেতুকে 1 জানুৱাৰীটো ভাবিছোঁ আমি এটা সৰু চাই খানা খাম। তো আপোনালোককো দেখাম লং ভিডিঅ' এটা বনাই। তো এইফালে চাওক বহুত পুৱা হৈ আছে, মানে মই পুৱাই উঠিছোঁ আজি। তো পইচা তুলি কেনে বজাৰত যাব লাগিব। তো এতিয়া মোবাইলত 9% আছে, মোবাইলত চাৰ্জ দি পেলাই চাহ তাহ খাই ওলাই দিম বজাৰলৈ বুলি। তো এইফালে নিউজ চাওঁ। এইফালে ধুনীয়াকৈ চাহ তাহ খাই পেলাই ওলালো। এইফালে এইখন গাড়ী বাৰু মামাই দিয়া। এতিয়া বঢ়িয়াকৈ আমি এতিয়া যাম বজাৰ কৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ কৰি থাকিব। এইফালে আহি গ'ল ৰক্তিম ভাই, কিবা এটা কৈ দি। আমি এতিয়া গৌৰী যাম নহয়, আজি কি হেপী নিউ ইয়েৰ বুলি কৈ চবকে। হেপী নিউ ইয়েৰ 2026 চন। সেইটোৱে কথা। তই ভিডিঅ'টো চাই থাকিব। এইফালে ৰক্তিমে ঔটেঙা বাঢ়ি আছে। এটা এইটো আৰু এটা মামা চাইকেল নাথাকে গাইছ, বেগ একে খুলি অৱস্থায়ে নাই। এইখন বাৰু আমাৰ ৰক্তিম দাই পাইছে, মোৰখন দেখাও নাই বাৰু, দেখাই আছোঁ। এফালে এতিয়া আমি ধুনীয়াকৈ বজাৰ কৰিব আহিছোঁ। এয়া মোনা চোনা লৈ আপোনালোকে একদম বজাৰত যাই লগ পাই আছোঁ দেই গাইছ, একদম ভিডিঅ'টো চাই থাকিব। তো গাইছ এইফালে ধুনীয়াকৈ বজাৰ কৰিলোঁ। এইফালে এইটো বাবু। তো গাইছ এইফালে ধুনীয়াকৈ আমি চাহ তাহ খাই ল'লোঁ। তো এতিয়া আমি বঢ়িয়াকৈ মাংসখিনি বাকিম। ক'ত বাকিম? এইফালে লৈ গ'লোঁ। এইফালে এইখিনিতে জুইটো ধৰিছোঁ। এইফালে এই বাবু এইটো বক্সত গীত বজি আছিল, মোৰ তাতে বজাই আছোঁ, কিন্তু এতিয়া বৰ্তমান বজাওঁ নাই। এইফালে বাবু আৰু এইফালে এইকেইটা পোৱালি, এইখিনি পিঁয়াজ আলু বঢ়িয়াকৈ কাটি আছে। তো গাইছ এইফালে ধুনীয়াকৈ মাংসখিনি বনি আছে। দালি চালি আছে নহয়, দালি বনাওঁতে মিলি যাব বঢ়িয়াকৈ। তো এইফালে ভাত বনি আছে। এই ইমান পানী নিপিয়া আৰু এইফালে এইখিনি এইফালে ভাত চাত চব হৈ গ'ল। এইফালে ভাতত ঢাকন দি থৈছোঁ কলপাত। একচৰীয়া ভাত কোনে খাব। আৰু এইফালে এইখিনি মাংস আৰু এইফালে ৰক্তিম দাই কি বনাই আছে? দালি। আৰু এইফালে চলিকেইটা বঢ়িয়াকৈ বহি আছে। এইফালে এইবিলাক চাটনি ৰুব আৰু এইফালে পাপৰ ভাজিব। এই পাপৰখিনি ক'ত? পাপৰ আলুৱে আকৌ। এইফালে ধুনীয়াকৈ এয়া কি হৈ আছে ৰক্তিম? দালি। এইফালে এয়া দালি বনি আছে আৰু এইফালে চাটনি বটাই বটি আছে, মছলা বটাই কাটি নহয় পাহৰিলোঁ গাইছ। তো এইফালে আলু ভাজি আছে, মানে তেল কমি গ'ল লাষ্টৰ। ৰক্তিমে পাপৰ নাচাকি আৰু কি কৰি দিছে। এইফালে মাইনাই ইহঁতে তেল সোপা পেলাইছে গোটেই চেটেলি বেটেলি, পাপৰ নাচাকিয়া গাইছ অৱস্থা পাপৰৰ। এইফালে ধুনীয়াকৈ ফাৰ্ষ্ট পিয়ৰটো বহাই দিওঁ। এই খানা কেনে হৈছে? কি হাই খানা কেনে হৈছে খানা? মজা খাৱাই নাই। এইফালে ধুনীয়াকৈ মাংস আহি গ'ল চৰিয়াপে। এইফালে গাইছ ধুনীয়াকৈ খানা চানা খাই মানে কি আজৰি। তো এইফালে চব খালি, সিহঁত চলিকেইটা খেলাই দিলে। এইফালে ৰক্তিমে এতিয়া পূৰা সাৰ লাগি গ'ল, চাফা চাফি কৰিব আৰু কি বকছোঁ চাফা চাফি। এইফালে এইটো বাবু আৰু এইফালে এইটো মমি। ভিডিঅ'টো চাই ভাল পালে, বহুত দিনৰ মই যিহেতু লং ভিডিঅ' দিছোঁ, লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিবা। আৰু 2টা লাগে ছাবস্ক্ৰাইবাৰ 100টালৈ। তো বাই বাই। তেতিয়াবা বহুত কৈ আছে দেখা পাই এইখন মুখখন পেহী আমাক গোটেইখিনি বনাই দিছে নেকি? এতিয়া সকলোকে হেপী নিউ ইয়েৰ বুলি কৈ দি। হেপী নিউ ইয়াৰ। মই এতিয়া আকৌ ইহঁতৰ বাচন চাচন খিনি ধুব, খাব নাপালোঁ দে।